নমস্কাৰ বন্ধুসকল, আজি মই বিশেষ ঠাইলৈ যাইছোঁ। বিশেষ মানে এই কাৰণে বিশেষ বুলি কৈছোঁ কাৰণ যিখিনি জেগাত যাম সেইখিনি আচলতে ক'ব গ'লে বিশেষে। আমি গৈ আছোঁ আজি ৰাতিপুৱাই ওলাইছোঁ এটা বিশেষ ঠাইলৈ, বিশেষ মানে ৰাংচাপাৰালৈ। যি ৰাংচাপাৰা সমগ্ৰ পৃথিৱীতে গম পায়, যি ৰাংচাপাৰা ক্লিন ভিলেজ বুলি। ব'লা আমিও গৈ আহোঁ, কেনেকুৱা ক্লিন ভিলেজ আমিও চাওঁ। আচলতে বহুত দিনৰ পৰাই শুনা পাইছোঁ যে ৰাংচাপাৰা কিন্তু ৰাংচাপাৰা আছেনো কি আচলতে। সেইকাৰণে আজি ৰাতিপুৱাই ওলাই আহিলোঁ যে ৰাংচাপাৰাখন চামেই বুলি। সেইকাৰণে ৰাংচাপাৰালৈ আমি আজি ৰাওনা কৰিছোঁ আৰু আপোনালোকেও চাওক মোৰ এই ভিডিঅ'ৰ জৰিয়তে ৰাংচাপাৰাৰ কেনেকুৱা আৰু কি বস্তু আছে। এয়া ৰাংচাপাৰাৰ মেইন গেটখন আমি ইতিমধ্যে পাৰ হ'লোঁ আৰু পাৰ হৈ দেখিছোঁ বহুত মানুহ দেখোন। আজি গাড়ী দেখা পাইছোঁ। ভাল লাগিছে। ইয়াৰ পৰাই কিবা এটা মানে চাফ চিকুণতা দেখি ভাল লাগিছে আৰু ভিতৰত নিশ্চয় ভালেই হ'ব চাগে। আপোনালোকে যদি আহে ইয়াতে, গাঁৱৰ যিবিলাক ভিতৰুৱা ৰাস্তা আছে সেইবিলাকত গাড়ী নিয়াৰ কোনো সুবিধা নাই। আচলতে সুবিধা আছে যদিও গাড়ীবিলাক ভিতৰত নিব নিদিয়ে। সেইকাৰণে আপোনালোকে এইবিলাক ফিল্ড আছে, ফিল্ডত গাড়ীবিলাক পাৰ্কিং কৰিলে কোনো টকা নলয়। আচলতে এইটো ফ্ৰী হয় আৰু আপোনালোকে আহিলে গাড়ীবিলাক ৰাখিব পাৰিব। এইফালে এখন ফিল্ড আছে, তাতে ৰাখিব পাৰিব গাড়ীবিলাক। আহিয়ে দেখিছোঁ বহুত ভিৰ। ৱেলকাম বেম্বো পাৰ্ক বুলি লিখা আছে। ভিতৰত কি আছে এতিয়াও এণ্ট্ৰি ফিজ লাগে নেকি গম পোৱা নাই, কিন্তু ইয়াত এণ্ট্ৰি ফিজ নাই, কিন্তু ভিতৰত আছে নেকি চাম কি হয়। এইখন এখন মস্ত বাঁহৰ তল, আৰু বাঁহৰ তলৰ কি আছে আপোনালোকে চাওক এবাৰ। বাঁহৰ তল বুলি আপোনালোকে আমাৰ গাঁৱৰ বাঁহৰ তল বুলি নাভাবিব। আচলতে এখন বেলেগ বাঁহৰ তল আচলতে ক'ব লাগিব, কাৰণ বাঁহৰ তল এনেকুৱা চাফ চিকুণতা আপোনালোকে দেখি পাগল হৈ যাব। আচলতে চাওক, এইবিলাক বাঁহৰ তল হয় আৰু এইবিলাক এনেকৈ ধুনীয়াকৈ বহা কিছুমান বস্তু বনাইছে বাঁহৰ তলত, ৰেষ্ট কৰিব পাৰে। এইবিলাক বাঁহৰ তল চাওক কিমান ধুনীয়া হয়। এইবিলাক এনেকৈ গছৰ মূৰা বহাৰ কাৰণে বনাই থৈছে, ধুনীয়া, ভাল লাগিছে। এইখন পাৰ্ক বুলি ভাবি আপোনালোকে ভুল নবুজিব। এইটো এটা গাঁৱৰ ৰাস্তা হয়। এইটো গাঁৱৰ ৰাস্তা, এইফালেদি সোমাব লাগে মানুহৰ ঘৰত। আপোনালোকে দেখিয়ে গম পাইছে কেনেকুৱা হ'ব পাৰে এইখন এখন গাঁও। বন্ধুসকল, ফাইনেলি আমি আহি পাইছোঁ এয়া ৰাংচাপাৰা, যি ক্লিন ভিলেজ বুলি কোৱা হয়। আৰু এই ৰাংচাপাৰাত খুব ভাল লাগে, ভাল লাগিল। কি ধুনীয়াকৈ এইবিলাক সজাই থৈছে চবফালে। ফটো চটো উঠি আছে, এইবিলাক চবফালে মানুহ আহিছে, ভাল লাগিছে বহুত। এয়াই হ'ল ৰাংচাপাৰা। আপোনালোকৰ যদি অহা নাই এবাৰ আহক। আপোনালোকে হয়তো দেখিছে এইবিলাক বহুত ফুলনি চুলনি, কিন্তু এইবিলাক আচলতে কোনো পাৰ্কৰ নহয়, এইবিলাক চব মানুহৰ ঘৰ। এইবিলাক মানুহ ঘৰবোৰ কেনেকৈ ধুনীয়াকৈ সজাই থৈছে, এই ফুলবিলাক দেখাবলৈ মই চেষ্টা কৰিম, আহক। আপোনালোকে এইখন দেখিছে, এইখন পাৰ্ক বুলি নাভাবিব, এইটো এটা মানুহৰ ঘৰ। এইবিলাক চব মানুহৰ ঘৰ ধুনীয়াকৈ সজাই থৈছে। এইবিলাক চব মানুহৰ ঘৰ, আৰু মানুহৰ এনেকৈ ধুনীয়াকৈ সজাই থৈছে। আপোনালোকে ফুলবিলাক দেখিছে, এইবিলাক যদি আপোনালোকে কিনি নিব বিচাৰে আপোনালোকে কিনিব পাৰে। আচলতে নাৰ্চাৰীত যেনেকৈ ফুল বিক্ৰী কৰা হয়, ইয়াতো এনেকৈ ফুল কিছুমান বিক্ৰী কৰা হয়। আপোনালোকে যদি লাগে আপোনালোকক এই ফুলবিলাক কিনি নিব পাৰিব। এইবিলাক ফুল আপোনালোকে কিনি নিব পাৰিব, ধুনীয়া লাগে।
আপোনালোকে এটা কথা কওকচোন, ৰাতিপুৱা উঠি যদি আপোনালোকৰ চোতালত তেনেকুৱা ফুল দেখা পায় কেনেকুৱা এটা অনুভৱ হ'ব, একদম বুজাব নোৱাৰা অনুভৱ হ'ব চাগে। ধুনীয়াকৈ খৰি থৈ দিছে, ৱাও। এইবিলাক চব গাঁৱৰ যিবিলাক গাঁৱৰ ঘৰ আছে, ঘৰবিলাক চোতালত এইবিলাক এনেকৈ ধুনীয়াকৈ ফুলবিলাক থৈ দিছে, এনেকৈ ফুলবিলাক হৈছে ধুনীয়া। এইবিলাক ফুল এনেকৈ, কিন্তু এইবিলাক মানুহৰ ঘৰ, এইবিলাক চব মানুহৰ ঘৰ, এইবিলাক মানুহৰ ঘৰ। আৰু এই মানুহ ঘৰৰ এই আগduৱাৰ চোতাল বুলি কয়, চোতালত এইবিলাক ফুল এনেকৈ ৰুই থৈছে। এইবিলাক ধুনীয়া লাগে। আৰু এইখনেই হৈছে ৰাংচাপাৰা। বহুত ধুনীয়া লাগিল আৰু বহুত ভাল লাগিল আহি। আপোনালোকৰ যদি অহা নাই, আপোনালোকে আহক একবাৰ এই ৰাংচাপাৰালৈ, বহুত ভাল লাগিব। মানে এখন গাঁৱৰ ভিতৰত যে এনেকুৱা এটা পৰিৱেশ হ'ব পাৰে, আপোনালোকে ইয়াত আহিলেহে অনুভৱ কৰিব পাৰিব এখন গাঁও নে কিবা বেলেগ। আহক আপোনালোকেও ৰাংচাপাৰালৈ। আৰু এনেকৈ ৰাস্তাৰ দুআষে এনেকৈ ফুল দেখা পাব। এইখন যি ৰাংচাপাৰা যিখন ক্লিন ভিলেজ, আৰু এনেকৈ ধুনীয়াকৈ ফুল দেখা পাব। আৰু এইটো ধুনীয়া ৰাস্তা দেখিছে, ধুনীয়া ৰাস্তা, এইটো ফুল দেখা পাব, এনেকৈ দুই কাষে ফুল আৰু এনেকৈ ধুনীয়া। আপোনালোকে আহক এবাৰ, বহুত মনবিলাক ভাল লাগি যাব। এইখনে ৰাংচাপাৰা বুলি এনে চবেই জানে ৰাংচাপাৰা। আহক এবাৰ, ধুনীয়া ভাল লাগিব। আৰু এনেকৈ ধুনীয়া কিবা বস্তু বনাই দিছে এই দুটা। এইটো আপোনালোকে দেখিলে এইটো গম পাব যে নাৰিকলৰ যি ডাবুৱা থাকে, যি পাতৰ, সেইটোৰে বনাইছে ধুনীয়াকৈ। আৰু তাতে দুটা ৰঙৰ টেমা এনেকৈ ওলমাই দিছে, ভাল লগা হৈছে এইটো এটা। আৰু এইবিলাক এনেকৈ সৰু সুৰা এনে পাৰ্কৰ নিচিনা বনাইছে। ইয়াতে মানুহখিনি অলপ ৰেষ্ট কৰিব পাৰে। আৰু তাতে পুৰা বাঁহৰে চবখিনি বস্তু বাঁহৰে বনাইছে। বাঁহৰ মানে এনেকৈ ইউজ কৰিছে, মানে যিখিনি ব্যৱহাৰ কৰিছে বাঁহৰে, তাতে বহাবিলাকো বাঁহৰে। আৰু যিবিলাক গছৰ মূৰা আছে, সেই মূৰাবিলাকৰো মানে বহা ঠাই বনাইছে, যে মানুহখিনি আহিলে ইয়াতে বহিব পাৰে, ৰেষ্ট ল'ব পাৰে। আৰু চবখিনি বাঁহৰ তল, এই বাঁহৰ তলত মানুহখিনি ৰেষ্ট কৰাৰ কাৰণে বনাইছে। এইবিলাক আমি কেনেকুৱা তাত দেখাবলৈ চেষ্টা কৰিম, আহক। আচলতে তেওঁলোকক জোলনাত উঠি মোকো উঠিব মন গ'ল। সেয়ে মই ভাবিলোঁ ময়ো অলপ উঠি আগৰে সৰুকালৰ যি জোলনাত উঠিছিলোঁ সেইটো অলপ আমেজ লৈ লওঁ। কি ধুনীয়া লাগিছে উঠি। তেনেকৈ মানে প্ৰত্যেক ঘৰৰ সন্মুখে এনেকৈ বনাই দিছে। আৰু ইয়াতে ফিজ বেছি নলয়, 10 টকা এণ্ট্ৰি ফিজ লয় এজনৰ। আপোনালোকে আহক, এনেকৈ প্ৰত্যেক ঘৰে ঘৰে, বেছি নলয় ফিজ, মাত্ৰ 10 টকা লয়। এনেকৈ এইবিলাকত সোমালে মাত্ৰ 10 টকা এণ্ট্ৰি ফিজ লয়। আৰু কিছুমান ফটো উঠাৰ কাৰণে এনেকৈ এইবিলাক বনাই থৈছে। এইবিলাক ফটো উঠাৰ কাৰণে, চব ফটো উঠি আছে চবে, এইবিলাক ফটো উঠাৰ কাৰণে বনাইছে চব, মানে চেল্ফি পইণ্ট এইবিলাক চব চেল্ফি পইণ্টৰ কাৰণে চবখিনি খুব ভাল লাগে। আপোনালোকে যদি আপোনালোকৰ নিজৰ ফেমিলিৰ লগত আহিব বিচাৰে, আপোনালোকে এইখন জেগাত আহিব পাৰে, ৰাংচাপাৰা। ধুনীয়া। আৰু এইবিলাক এনেকৈ বনাই দিছে, মানে মানুহবিলাক উঠিব পাৰে। আৰু বাঁহৰে চব বাঁহৰ, এইবিলাক চব বাঁহৰ, ট'টেলি চবফালে বাঁহৰে বনাইছে, চবখিনি বাঁহৰ। এটা কথা শুনিলোঁ যে এইবিলাক যে আপোনালোকে বনায়, কিবা চৰকাৰৰ কিবা
পইচা দিব লাগে নেকি যে এণ্ট্ৰি আপোনালোকে বোলে টেক্স দিব লাগে এলাহে ক'লে যে কোনো পইচা দিব নালাগে যিহেতু আমি নিজৰ টকাৰে খৰচ কৰি বনাওঁ সেইকাৰণে কোনো টকা কাকো দিব নালাগে কথাটো শুনি ভাল লাগিল যিহেতু তেওঁলোকে এটা আত্মনিৰ্ভৰশীল হ'ব পাৰিছে শুনি কথাটো বহুত ভাল লাগে এইবিলাক নিজে বনাইছে আৰু কাকো পইচা দিব নালাগে আপোনালোকক এটা কথা কওঁ আপোনালোকে বহুত জেগাত ঘূৰিছে কিন্তু আপোনালোকে যদি এই জেগাডোখৰত এবাৰ অহা নাই তেনেহ'লে বহুত কিবা কিবি মিছ কৰিছে আপোনালোকৰ ঘৰত নিশ্চয় সৰু সৰু ল'ৰা ছোৱালী আছে বা স্কুল কলেজত পঢ়ি আছে তেখেতসকলক এবাৰ লৈ আহক আৰু এই জেগাডোখৰ এবাৰ দেখাওক আৰু তেওঁলোকে কিবা এটা অনুভৱ কৰিব পাৰিব আৰু তেওঁলোকৰ জীৱনত কিবা এটা অনুপ্ৰেৰণা পাব সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালী যদি আছে এই ৰাংচাপাৰালৈ লৈ আহক এবাৰ অৱশেষত আহি আমাৰ যাবৰ সময় হ'ল কিন্তু যাবলৈ মন যোৱা নাই তথাপিতো যাব লাগিবই কাৰণ সময় ধৰি ৰাখিব পৰা নাযায় সেইকাৰণে আমিও যাম যোৱাৰ আগতে তেওঁলোকৰ গাঁৱৰ কিছুমান ৰাস্তাবিলাক কেনেকুৱা প্ৰত্যেক ঘৰে ঘৰে কেনেকুৱা ফুল চুল ৰুই দিছে সেইবিলাক এই ভিডিঅ'টোত অলপ দেখাম আৰু তাৰপিছত আমি ইয়াৰ পৰা গুচি যাম